নমস্কাৰ, গল্প আৰু উপন্যাসৰ সুৰভি অনুষ্ঠানলৈ মই উদ্দীপনাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি অনুগল্প দহন, ৰচনা প্ৰবীণ দত্ত। হাতৰ কঠীয়া মুঠি শেষ কৰি বোকা পানীখিনিতে হাতখন আওডালি ল'লে ৰমলাই। তালুৰ পৰা চুলিৰ ফাকেৰে সৰকি আহি কপালত ওলমি থকা ঘামখিনি সোঁহাতৰ তৰ্জনী আঙুলিটো কিঞ্চিত বেকা কৰি চুচি এচাৰ মাৰি পেলাই দিলে। কঁকালৰ খোচনিৰ পৰা তামোলৰ টোপোলাটো খুলি তামোল এখন মুখত ভৰালে। কঁকালটো পোনাই অলপ ইফালে সিফালে চালে। অ'ত ত'ত দুজনীমানে ৰুই আছে এতিয়াও। এবাৰ আকাশলৈ মূৰ তুলি চালে তাই। নাই, সময় এতিয়াও আছে অলপ। বেলি মূৰৰ পোন পোৱাই নাই। ৰ'দ চোকা হ'লেও ৰুব লাগিব। বেলি যিমানেই নহওক লাগে, ৰুই শেষ কৰিবই লাগিব যেনে তেনে। আজি হাজিৰাটো নিব লাগিব। মানুহটোৰ ঔষধো নাই, আনিব লাগিব। হয়তো গধূলিলৈ তাইৰ চৰু নজ্বলিব। পাছলৈ চালে ৰমলাই। দুডৰা বোকা মাটি এতিয়াও বাকী। চোকা ৰ'দজাক পিঠিত লৈ খৰকৈ গোজ দিলে ৰমলাই। শাওণ মাহৰ চৌফলীয়া ৰ'দজাকৰ দহনতকৈ তাইৰ পেটৰ জুইকুৰাৰ দহনহে বেছিকৈ অনুভৱ হয় আজিকালি। ধন্যবাদ।